জাহ্নৱী খুৰী আহক যোৱাকালি ৰাতি তুমি ৰাহুলৰ ৰুমৰ পৰা কান্দি কান্দি ওলাই আহিছিলা যে কিবা প্ৰব্লেম হৈছিল নেকি যদি তেন্তে মাকে নলগালে তেতিয়া খুৰী ৰাহুলে বেলেগ এজনী ছোৱালীৰ লগত আচ্ছা এইবোৰ বাদ দিয়া ৰাহুলৰ বাবে এইবোৰ একেবাৰে সৰু কথা সি সদায় বেলেগ বেলেগ ছোৱালীৰ লগত বাৰু বাদ দিয়া এইবোৰ সংসাৰ কৰিছা যেতিয়া এইবোৰ ইগন'ৰ কৰিব পাৰিব লাগিব মোৰ ক'ব লগাখিনি মই ক'লোঁ বাকী তোমাৰ ওপৰত কিন্তু খুৰী আচ্ছা এইবোৰ বাদ দিয়া মই অলপ ওলাই যাওঁ তুমি ব্ৰেকফাষ্ট কৰি ল'বা মোৰ ঘৰখন আৰম্ভ হোৱাৰ আগতেই ভগা প্লেন কৰিছিল ইমানো আজলিতো মই নহয় খুৰী ৰাহুলক যিমান বুজি পাব লাগিছিল তাতকৈ অলপ বেছিয়েই বুজি পালোঁ এতিয়া আপোনাকহে বুজি পাব লাগিব মই কি হ'ল ৰিয়া তই ইমান টেনশ্যনত আছ যে নহয় অ' জাহ্নৱী বা তোমাৰ বাবে তোমাৰ লাইফৰ আটাইতকৈ ধুনীয়া ছাৰপ্ৰাইজ এটা আছে ছাৰপ্ৰাইজ হোৱাট তোমাৰ মা ৰিয়াৰ পেহী তাইও গম পোৱা নাছিল মোৰ বিয়াৰ পিছদিনাখনহে গম পালে ফটো চাই তোমাৰ মাহীমা ইমান তললৈ কেনেকৈ নামিব পাৰে ৰাহুল এটা কথা মই বুজি পালোঁ যে মোৰ পাপাৰ গাত একো দোষ নাই জয়াই পাপাক এখন অন্ধজালত ফচাই ৰাখিছে মা জীয়াই আছে আমি মা পাপাক মিল কৰিব লাগিব কামবোৰ প্লেনিং মতে কৰিব লাগিব এক গুলিত দুই চিকাৰ তোমাৰ মাহীমা আৰু মোৰ খুৰা খুৰী খুৰী মই অকণমান ওলাই যাওঁ দেই ঠিক আছে জয়াক কথাটো জনাব লাগিব মিছেছ জয়া আপুনি ফ্ৰী আছে যদি আপোনাৰ লগত মোৰ কথা অলপ শ্বেয়াৰ কৰিব লগা আছিল মিছেছ কৃতিকা জাহ্নৱীয়ে কিবা প্ৰব্লেম কৰা নাইতো নাই তেনেকুৱা একো নহয় বিয়া 2 মাহমানৰ পাছৰ পৰাই তাই অলপ চেঞ্জ হৈছে যেনেকৈ চলি আছে চলি থাকিবলৈ দিয়ক আজি কেইবাদিনৰ পৰা মন কৰি আছোঁ ৰাহুল ওলাই যোৱাৰ পাছতে জাহ্নৱীও ওলাই যায় আৰু ৰাহুল অহাৰ 5-10 মিনিটৰ আগত জাহ্নৱীও ঘৰ সোমায় মই জনাত ৰাহুল দিনে ৰাতিয়ে নিচাতেই থাকে তাইও 2 দিনমান কন্দা কটা কৰিছিল আজি কেইদিনমানৰ পৰা লক্ষ্য কৰি আছোঁ তাই হেপী আছে কিন্তু কেনেকৈ বাহিৰত কাৰোবাৰ লগত মিঠাই খাই আছে চাগে আমাৰনো কি দুয়ো বেলেগ হৈ যোৱাটোৱে আমাৰ বাবে ভাল স্পেচিয়েলি আপোনাৰ বাবে তাই এক্সট্ৰা মেৰিটেল এফেয়াৰৰ কথা মই ৰাহুলক জনাব লাগিব বিয়া হোৱা দিন ধৰি মইতো বাদেই নিজৰ দেউতাকলৈ ফোন কৰিও খবৰ এটা লোৱা নাই অ'কে মই জাহ্নৱীৰ দেউতাকৰ লগত কথা পাতিম বাৰু অ'কে ৰাখিছোঁ তেতিয়াহ'লে তোমাৰ কৃতিকা মেডামে জয়া মেডামৰ লগত মিলি প্লেন বনোৱা ষ্টাৰ্ট কৰিলেই চাগে মোক খেদিবলৈ মই আকৌ তাইৰ ঘৰৰ পৰা তাইকেই খেদাৰ প্লেন কৰিছোঁ এই ঘৰটো মোৰ দেউতাই বহুত কষ্টত বনাইছিল নিজৰ দমত বিজনেছ থিয় কৰিছিল তেওঁলোক গুচি যোৱাৰ পাছত খুৰা খুৰীয়ে প্লেনিং কৰি গোটেই ঘৰটো কব্জাই কৰি পেলালে ডাঙৰ হৈহে গম পাইছিলোঁ মোৰ হেনো 18 বছৰ হোৱাৰ পাছতে গোটেই কাগজ পত্ৰত চাইন কৰি ঘৰ মাটি বিজনেছ সকলোবিলাক তেওঁলোকৰ নামত কৰি লৈছে মোৰ হেনো তাত একো ভাগেই নাই সেইবাবে তুমি নিচা ষ্টাৰ্ট কৰিছিলা চৰি ইয়াৰ এতিয়াতো নকৰোঁ বাদ দিয়া না বাৰু তোমাৰ মাক লগ পাই তুমি এতিয়া বহুত হেপী ন বহুত মানে বহুত হেপী আজি মোক লগ পালে তোমাৰ মা আৰু হেপী হ'ব চাবা জাহ্নৱীয়ে যোৱা 6 মাহৰ পৰা গিৰিয়েকক ধোকা কৰি আছে আৰু আপুনি চকুমুদি বহি আছে আপোনাৰ লগত যি হৈছিল ৰাহুলৰ লগতো সেইটো হোৱাটোৱে বিচাৰে নেকি আপুনি জয়া ৰাহুল বিজনেছৰ কামত প্ৰায় মোৰ অফিচলৈ আহি থাকে আৰু সিয়ে এইবিলাক একো নাই লোৱা যেতিয়া মইনো কি বুলি সুধিম বেচেৰা বহুত ইন'চেণ্ট আৰু চফ্ট হাৰ্টৰ ল'ৰা হয় সেইকাৰণে হয়তো আপোনাৰ আগত এইবিলাক কথা কৈ দুখ দিব বিচৰা নাই মই ভাবোঁ আপুনিয়ে কথাষাৰ উলিয়াই চাওক নেকি তাৰ আগত
হেল্ল' পাপা। ৰাহুল, ঘূৰাই পকাই কথা কোৱাৰ মোৰ অভ্যাস নাই। ডিৰেক্টলি কথা এটা সুধিব বিচাৰিছোঁ। জাহ্নৱীৰ তোমাৰ লগত সম্পৰ্ক কেনেকুৱা? তাই আন কাৰোবাৰ লগত? পাপা, এই প্ৰশ্নটো মই আপোনাৰ পৰা শুনিবলৈকে বাট চাই আছিলোঁ। ফোনত মই একো নকওঁ। অহাকালি মোক ফাৰ্ম হাউচত লগ কৰক, তাত সকলো ক'ম। মোক লগ কৰিবলৈ অহা বুলি যাতে কোনেও গম নাপায়। কোনে ক'লে? পিটিকা ঠাকুৰীয়া হয়নে? য়েছ। আপোনাৰ ঘৰটো বিক্ৰী হৈছে। এতিয়াৰে পৰা ঘৰটোৰ অ'নাৰ ৰাহুল ঠাকুৰীয়া। পৰহিৰ ভিতৰতে কোৰ্টৰ নটিছখন পাই যাব। এতিয়াৰে পৰা ঘৰটোৰ অ'নাৰ ৰাহুল ঠাকুৰীয়া। এতিয়াৰে পৰা ঘৰটোৰ অ'নাৰ ৰাহুল ঠাকুৰীয়া। আচ্ছা পাপা, আপুনি জাহ্নৱী আৰু মোৰ মাজত কি প্ৰব্লেম চলি আছে সুধিছিল। ৰাহুল, মই জনামতে তুমি অফিচলৈ যোৱাৰ পাছতেই জাহ্নৱী ঘৰৰ পৰা ওলাই যায়, আৰু তুমি ঘৰলৈ অহাৰ আগে আগেহে তাইও ঘৰ সোমায়। অঁ, তাৰমানে মোৰ খুৰীয়ে আপোনাৰ পত্নীলৈ খবৰ পঠালে যাতে আমাৰ সম্পৰ্কটো ভগাত ইজি হৈ পৰক। ৰাহুল, তুমি এইবোৰ কি কৈছা? ঘূৰাই পকাই কথা কোৱা মোৰো অভ্যাস নাই। জাহ্নৱী আৰু মই ইটোৱে সিটোক বহুত ভাল পাওঁ। জাহ্নৱী, জাহ্নৱী। পাপা, পাপা, জাহ্নৱীয়ে মোক হেল্প কৰিবৰ কাৰণে সদায় মোৰ লগতে কামত যায়। খালি এই কথাটো খুৰা খুৰীয়ে গম নাপায়। ৰাহুলৰ লগতে মই আৰু কাৰোবাক লগ কৰিবলৈ যাওঁ। তেওঁ মোৰ লগতে তোমাৰ একেবাৰেই আপোন। কোন তেওঁ? মই পূবালী, আপোনাৰ পত্নী। মোৰ সন্মুখত থিয় হ'বলৈ তোমাৰ লাজ লগা নাই? গুচি যোৱা ইয়াৰ পৰা। তোমাৰ মুখ চোৱাৰ মোৰ ইচ্ছা নাই। মায়ে একো লাজ লগা কাম কৰা নাই। এইবোৰ যিবোৰ কাম কৰিছে আপোনাৰ দ্বিতীয় পত্নী জয়াৰ প্লেন। চুপ থাক জাহ্নৱী, এই ফাল্টু কথা শুনি থাকিবলৈ মোৰ একেবাৰে টাইম নাই। কি শুনিব নিবিচাৰে? হা, এইটোৱে নে যে আজিৰ পৰা 23 বছৰ আগত সেইদিনা ৰাতি আপুনি পাৰ্টিলৈ ওলাই যোৱাৰ পিছতে জয়াই মোলৈ ফোন কৰিছিল আৰু আপোনালোকৰ ৰোড এক্সিডেণ্ট হোৱা বুলি মোক ইমাৰ্জেঞ্চি হস্পিটেল মাতি পঠিয়াইছিল। আৰু সেইদিনা ৰাতি মই ঘৰৰ পৰা অকলে দৌৰি ওলাই গৈছিলোঁ আৰু এখনো নাছিল ৰাস্তাত গাড়ী। মই কেনেকৈ জানিম জয়াই মোক মাৰিবৰ বাবে এজন ট্ৰাক ড্ৰাইভাৰক পইচা দি মেনেজ কৰি থৈছিল। মই বিশ্বাস কিয় কৰিম? যদি এনেকৈ কিবা এটা হৈছিল তেনে ঘৰলৈ কিয় ঘূৰি যোৱা নাছিলা? 8 মাহ কমাত থকাৰ পিছত যেতিয়া মোৰ হোচ আহিছিল, দাদাই মোক তাত থবলৈ গৈছিল আৰু আমাৰ ঘৰৰ দুৱাৰ জয়াই খুলিছিল আৰু জাহ্নৱী ঢুকোৱাৰ কথা কৈছিল মোক। আৰু আপুনি জয়াৰ লগত সম্বন্ধ গঢ়া 7 মাহ হৈ গৈছিল। তাৰপিছত আপুনিয়ে কওক, মই কাক বিচাৰিম? কেনেকৈ মোৰ সঁচাৰ চাৰ্টিফিকেট দেখাম? পূবালী, ইমানবোৰ ঘটনা তোমাৰ লগত? মইতো ভাবিছিলো ভুলতে মোক ট্ৰাক ড্ৰাইভাৰজনে এক্সিডেণ্ট কৰিছিল বুলি, আৰু জাহ্নৱী নিজ কাণে শুনাৰ পিছতহে মই গম পাইছিলো যে এইবোৰ সকলো জয়াৰ প্লেন আছিল। অঁ পাপা, মই জাহ্নৱী আৰু দেউতাক মৰা বুলি কৈ পূবালীক বাহিৰলৈ মাতিহে নিছিলোঁ। এক্সিডেণ্ট তই কৰিছিলি। জয়াক মই এতিয়াই পাপা, প্লেন মতে কাম কৰিব লাগিব। ৰাহুলে ফোন উঠাইছিল নে? ৰাহুলে জাহ্নৱীক ডিভৰ্চ দিব। তেতিয়া তাইৰ কি হ'ব সেইবোৰ চিন্তাই মোক খুলি খাইছে। চিন্তা কৰিবলগীয়া কি আছে? ভুল কৰিলেতো শাস্তি পাবই। তাইক তাইৰ ৰাস্তাত এৰি দিয়ক।
আমাৰ কি আহে যায়? আমাৰ কি আহে যায়? হেল্ল' পাপা, আপোনালোক গৈ পালেনে? পালো। পূবালী আৰু মই সদায় প্লেন কৰিছিলোঁ শ্বিলঙৰ এই ঘৰটোলৈকে আহিম বুলি। বহু বছৰ ধৰি ঘৰটো বন্ধ হৈ আছিল। আজি পূবালীয়ে ঘৰটো নতুনকৈ সজাই দিছে। পাপা, আপোনালোক ৰেষ্ট লওক, আমি হওঁ। গুড নাইট। গুড নাইট। কি ক'লে মাহঁতে? ইমান চিন্তা কৰিব নালাগে, মাহঁত কেতিয়াবাই পালেগে, এতিয়া শুই থাকাচোন। আজি হঠাৎ মোলৈ মনত পৰিল যে? তোলৈ দেউতাৰে ফোন কৰিছিল নেকি? নাই, কিয়? আজি গধূলি অফিচৰ পৰা ঘূৰি অহা নাই। ফোন কৰিছিলোঁ, নট ৰিচেবল। বিয়াৰ পিছৰ পৰা তেওঁৰ লগত মোৰ কথাই পতা হোৱা নাই। বাকী আছে জয়া মেডামৰ কোৰ্টৰ নটিছখন, সেইখনো কাইলৈ ক্লিয়াৰ হ'ব। কৈ দিয়া তেওঁ। তুমি মোৰ বাবে বহুত লাকি। আচলতে আমি দুইটাৰ বাবে লাগে।